মৰ্নিং ওয়েলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ সকলোকে। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম পথাৰৰ পৰা, কাৰণ বিহু আহি আছে, ভেলাঘৰ সাজি আছে, তাকে চাবলৈ আহিছোঁ। আৰু মই খাই আছোঁ শিলিখা, দাদা আৰু আমাৰ খুৰা ল'ৰা ভাইটিটো বনাই আছে ভেলাঘৰ। তাৰপাছত পানী খাব বোলে, পানী লৈ আহিলোঁ। যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছে। এয়া ভাইটিহঁত আৰু দাদা মিলি বনাই আছে ভেলাঘৰটো। দাদা ভাইটিহঁতে নৰা কাটি আছে, ময়ো মাজে মাজে কাটি আছোঁ বাৰু, ইমান নহয় অলপমান। বেৰা দি আছে, দুখন নৰা বেৰা দিলে, দুখন কলযোজনে বেৰা দি আছে। ভেলাঘৰটো দেখাওঁ আপোনালোকক এবাৰ। টিকলুচা ভেলাঘৰ, এইটো ভেলাঘৰ। নিলিম হাই। আজি আকৌ নেক্সট দিনাখন হয় কলেজৰ পৰা আহি আকৌ আহি গৈছে ভেলাঘৰলৈ। এতিয়া বনাই আছে ইহঁতে, প্ৰায় কামখিনি শেষে হ'ল। চাল চিলাই আছে আমাৰ নীলিমে। আৰু কি কাম বাকী আছে? হৈ যাব তাৰপিছত ভেলাঘৰ। এতিয়া যাম আমি ভিতৰলৈ। ভেলাঘৰৰ ভিতৰত আছে আমাৰ বিদুসাগৰ, মোৰ ভাইটি। কি কি কাম কৰিলি আজি? দাদাহঁতৰ লগত এনে কিবা কৰিছে। এইখিনি দিন নামিবলৈ ইমান ভয় কৰিছে, দাদাই কৈ আছে নামি দে একো নহয়। সি মানে ইমান ভয় খাই আছে, তথাপিও নামিলে বাৰু। এয়া বা আমি কলেজৰ পৰা অহাৰ লগে লগে কামত লগাই দিছোঁ। এয়া আমাৰ সম্পূৰ্ণ ভেলাঘৰটো হয়।